আমাৰ সকলোৰে পৰিলক্ষিত হৈছে যে যোৱা 7 আগষ্ট তাৰিখে এই ৰাজ্যপাল শাসনৰ সময়ছোৱাত বিটিচিৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী মহোদয়ে ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট অৰ্থাৎ পৰিবহণ দপ্তৰৰ 29 জন এমপ্লয়ীক অৰ্থাৎ 29 এমপ্লয়ীক তেওঁ চাকৰিৰ পৰা বৰখাস্ত কৰিছে, সম্পূৰ্ণভাৱে ডিছমিছ আৰু টাৰ্মিনেট কৰিছে। সেই বিষয়ে মই প্ৰেছ মিটটো আপোনালোকৰ সন্মুখত সম্বোধন কৰিবলৈ আহিছোঁ। কথাটো হ'ল আপোনালোকে সকলোৱে জ্ঞাত যে মই UPPL দলৰ তৰফৰ পৰা বিগত যোৱা মাহত কোকৰাঝাৰ থানাত এক অপৰাধী গোচৰ অৰ্থাৎ ক্ৰিমিনেল কেছ তথা FIR ৰুজু কৰিছিলোঁ বিটিচিৰ ইলিগেল এপইণ্টমেণ্ট বা অনৈতিকভাৱে বা দুৰ্নীতি পথেৰে যিবিলাক ব্যক্তিয়ে চাকৰি লাভালাভ কৰিছিলে তেওঁলোকৰ বিৰুদ্ধে। তো সেই কমপ্লেইনৰ ওপৰত এক্ট কৰি সেই গ্ৰেভিয়েন্সৰ ওপৰত শুনানি লৈ যি ইনকুৱেৰী কমিটি প্ৰিন্সিপাল ছেক্ৰেটাৰী বিটিচি মহোদয়ে গঠিত কৰিছিলে, সেই ইনকুৱেৰী কমিটিৰ প্ৰতিবেদনত স্পষ্টভাৱে জল পটপটকৈ প্ৰকাশ পাইছে যে যিমানবোৰ চাকৰি 2020 চনত ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টত দিয়া হৈছিলে, ঠিক ক'ব গ'লে ইলেকশ্যন ঘোষণা হোৱাৰ আগে আগে সেইবোৰ চাকৰি দৰাচলতে কোনো পৰীক্ষা নপতা কৰি দিয়া হৈছিলে, কোনো ধৰণৰ চাৰ্কুলাৰ প্ৰকাশ নকৰা কৰি দিয়া হৈছিলে আৰু তদুপৰি কোনো ধৰণৰ পুলিচ ভেৰিফিকেশ্যন বা গভৰ্ণমেণ্ট ছাৰ্ভিচ ৰুলছ এক্ট নমনা কৰি দিয়া হৈছিলে। আপোনালোকক সকলোকে মই অৰ্ডাৰখন আপোনালোকক দি দিম। এই অৰ্ডাৰখনৰ নাম্বাৰ হ'ল BTC/Miscellaneous/Secretary (BJM ACS-02/2020/69 dated 7 August 2020। ইয়াৰ জৰিয়তে প্ৰিন্সিপাল ছেক্ৰেটাৰী BTCয়ে স্পষ্টভাৱে মেনশ্যন কৰিছে যে whereas the BTC conducted an inquiry on allegations of nepotism in these appointments and recruitment done in the transport department of BTC, wherein it is found that those appointments were not proceeded by the existing government rules and relevant laws thereto. The entire proceeding of appointments of these persons was totally arbitrary and there was no advertisement, publicity, public notice, etc. were published for the purpose. Whereas it is apparent that the engagement have been made in an illegal and arbitrary manner by violating the Article 14 and 16 of the Constitution of India. And therefore, 21 number of assistant inspector of transport department and 8 numbers of enforcement 8 number of assistant enforcement inspector of transport department and 21 number of enforcement checkers of transport department. আমি কোনোবা এইবোৰ চাকৰিৰ কথা ক'বলৈ যাওঁতে আমি কোনো বড়োলেণ্ডৰ মাৰ্টিয়াৰ বা বড়ো শ্বহীদসকলক আমি কোনো ধৰণৰ অপমান কৰিব বিচৰা নাই বা বড়ো শ্বহীদৰ যিমানবোৰ পৰিয়াল আছিলে তেওঁলোকে কম্পেশ্যনেট এপইণ্টমেণ্ট পাইছিলে, তেওঁলোকে চেম্পেথেটিক এপইণ্টমেণ্ট পাইছিলে, তাতে কৰাপশ্যনৰ কোনো কথা নহয়। কিন্তু আমি কৈছোঁ যে 29 জনক যদি চাকৰি যেনেকৈ ট্ৰেন্সপৰ্টমেণ্ট ডিপাৰ্টমেণ্টত দিছে, যেনেকৈ ভেটেনাৰীত 18 জনক দিছে, যেনেকৈ হেল্থত আপোনাৰ ক'ব গ'লে 24 জনমান ছাৰ্ভেইলেন্স ৱাৰ্কাৰক দিছে, তো গতিকে এই ধৰণে যদি এপইণ্টমেণ্ট দিয়া হয় 10-15 লাখ টকা লৈ চাকৰি অনুযায়ী দাম দৰ বঢ়াই লৈ, তেতিয়াহ'লে ক'ব গ'লে কেৱল 29 জনৰ প্ৰতিটো ন্যায় কৰাটো বুজালে বা 29 জনক দুৰ্নীতিৰ জৰিয়তে চাকৰি দিয়াটো বুজালে। কিন্তু কিমান বড়ো মাৰ্টিয়াৰ্ছ আছে, বড়ো আন্দোলনত জড়িত থকা কিমান শ্বহীদৰ পৰিয়াল আছে, কিমান আমাৰ ইয়াতে এডুকেটেড ইউথছ আছে, আমাৰ 32 লক্ষ BTAD অঞ্চলৰ যি নেকি জনসংখ্যা, এই জনসংখ্যাৰ ক'ব গ'লে 40% ইউথছ হয়। ইয়াৰ ভিতৰত অধিকাংশই আমাৰ আজিৰ দিনত লিটাৰেট, এডুকেটেড। তো ক'ব গ'লে আজিৰ দিনত হাজাৰ হাজাৰ লাখ লাখ যুৱকক এইবোৰ দুৰ্নীতিৰে চাকৰি 15-20 জনক প্ৰদান কৰি তদানীন্তন BPF নেতৃত্বাধীন BTC চৰকাৰে হাজাৰ হাজাৰ লাখ লাখ শিক্ষিত যুৱকক তেওঁলোকে মানে ভেঙুচালি কৰিছিলে আৰু তেওঁলোকৰ জীৱনৰ লগতো হেতালি খেলিছিলে। তো ৰাইজে এইবাৰ জাগিছে আৰু এতিয়া দুৰ্নীতি হৈছে নহৈছে বুলি কোৱাৰ কোনো দৰকাৰ নাই। এয়া জল পটপটভাৱে প্ৰকাশ পাইছে আৰু এয়া মই কোৱাৰ পিছতো, মই গোচৰ ৰুজু কৰাৰ পিছতো আনকি প্ৰিন্সিপাল ছেক্ৰেটাৰী মহোদয়ে নিজাববীয়াকৈ ইনকুৱেৰী কমিটি বহাই আমাৰ মান্তা ডাঙৰীয়াক ছেক্ৰেটাৰী যি BTCৰ ছেক্ৰেটাৰী মান্তা ডাঙৰীয়াক ইনকুৱেৰী দিছিলে আৰু মান্তা ডাঙৰীয়াই যি প্ৰতিবেদন দাখিল কৰিছিলে BTCৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীক, সেই অনুযায়ী তেওঁলোকক ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ 29 জন এমপ্লয়ীক বৰখাস্ত কৰা হৈছে। তো এয়া এতিয়া ৰাইজৰ ওচৰত স্পষ্ট যে BTCত পইচা দিলে চাকৰি পায় আৰু BTCত মানে ক'ব গ'লে চাকৰিৰ বজাৰ বিগত 15 বছৰৰ পৰা চলি আহিছিলে। কিন্তু অৱশেষত মই স্পষ্টভাৱে কৈছোঁ যে যিবিলাক মাৰ্টিয়াৰ ফেমিলি আছে সেইবিলাকৰ আমাৰ ভয় কৰিবলগীয়া একো নাই। যিবিলাকে পৰীক্ষা দি, যিবিলাকে পৰীক্ষাত বহি, যিবিলাকে ইণ্টাৰভিউত চিলেকশ্যন হৈ গৈ তেওঁলোকে চাকৰি
প্ৰাপ্ত কৰিছিলে তেওঁলোকৰ কোনো ভয় নাই তেওঁলোকে লাগিলে ফিক্স পে হওক বা তেওঁলোকে ৰেগুলাৰ পে হওক তাতে কোনো ধৰণৰ শংকা বা ডাউট কৰিবলগীয়া নাই কিন্তু কথাটো হ'ল যে 2020 চনত হেল্থ ভেটেনাৰী লেণ্ড ৰেভিনিউ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট তাৰ পিছতে সয়েল কনজাৰভেশ্যন এই ট্ৰেন্সপৰ্ট হৈ গ'ল এডুকেশ্যন ডিপাৰ্টমেণ্ট পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টত যিমানবোৰ এমপ্লয় ফিক্স পেড মানে নিযুক্তি প্ৰদান কৰা হৈছিলে কোনো ধৰণৰ পৰীক্ষা নপতা কৰি তেওঁলোকে এই বছৰতে বা অতি শীঘ্ৰে 15-20 দিনৰ ভিতৰতে তেওঁলোকৰ চাকৰি যোৱাটো খাটাং ইয়াত আৰু কোনো ৰখাবলৈ কাৰো ক্ষমতা নাই ৰম ৱাজ নট বিল্ট ইন এ ডে বাট ষ্টেপ বাই ষ্টেপ কৰি আমি কৰাপশ্যনটো শেষ কৰিবৰ কাৰণে এটলিষ্ট পলিচি ফৰ্মুলেটটো কৰিব পাৰোঁ কাৰণ আমি যদি সাঁতোৰ কাটিব বিচাৰোঁ আমি যদি নদীত ছুইম কৰিব বিচাৰোঁ আমি নদীতটো নামিব লাগিব গ্ৰেজুৱেলি উই উইল টেকেল আপ উইথ দিছ বাট it's better to be now than later ব্যক্তিগতভাৱে লাগি আছোঁ প্ৰত্যেকজন বিষয়াৰ লগত ব্যক্তিগতভাৱে ফ'ল' আপ কৰি আছোঁ আনকি মিডিয়া আপোনালোকৰ লগতো মই সহায় সহযোগিতা বিচাৰিছোঁ কাৰণ সংবাদ মাধ্যমত মই আজি আহি মুখ খোলাটো ইটো নহয় যে মই ক্ৰেডিট ল'ব লাগে কাৰণ কথাটো হ'ল মই ক্ৰেডিট নলোৱাটো ডাঙৰ কথা নহয় কিন্তু মই এটা গোচৰ কৰাতে যদি কালিৰ পৰা যদি কমসে কম 10 লাখ টকা দি চাকৰি ক্ৰয় কৰাটো যদি 10 লাখৰ পৰা মই প্ৰেক্টিকেলি কৈছোঁ কালি যদি 10 লাখৰ পৰা মই একদম মন বুলি কৈছোঁ কালি যদি 10 লাখৰ পৰা সেইটো দাম যদি 1 লাখ টকাটো নামি আহে মই ক'ব নোৱাৰোঁ যে একেবাৰে কালিৰ পৰা জিৰ' কৰাপশ্যন হ'ব কাৰণ মইতো পাৱাৰত নাই মই চৰকাৰত নাই আই এম নট ইন দ্য গভৰ্ণমেণ্ট আই এম এ প্ৰেছাৰ পাৰ্চন যেনেকৈ প্ৰেছাৰ গ্ৰুপ থাকে কিন্তু কথাটো হ'ল যি চাকৰি 10-15 লাখ টকাত আজি বিক্ৰী হয় যদি মানুহবিলাকে কালিৰ পৰা ভয়ত সেই চাকৰিৰ ৰেটটো যদি 2-3 লাখ টকালৈকেও নামাই দিয়ে কমসে কম বহুত টেলেণ্টেড ল'ৰায়ো চাকৰিত বহি 2-3 লাখ টকা দি হ'লেও চাকৰিটো মেনেজ কৰিব পাৰিব এইটো খোলা খুলি কথা মই ষ্ট্ৰেইট ক'লোঁ অন ৰেকৰ্ড মই এনকাৰেজ নকৰোঁ কাকো টকা দিবৰ কাৰণে